মন্দিৰটো গোটেই ডুবি গৈছে। হেল্ল' বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। বহুত পানী বৰষুণ, তাৰ মাজতো ৰেইনকোট পিন্ধি ওলাই আহিছোঁ, কাৰণ ভিডিঅ' মই দিব পৰা নাই। আজি কেইদিনমান হ'ল ইমান বৰষুণ, ওলাব পৰা নাই। আহিছোঁ ইয়াতে পানী চাব, কেনেকুৱা ৰেইন চাওক। ইপিনে মই আপোনালোকক দেখাই আছোঁ, ৰাস্তা ক্ৰছ কৰি গৈছে পানীত। কেনেকুৱা পানী ইয়াতে বাঢ়িছে চাওক, কি গতিত। আৰু যদি আজি ৰাতি বৰষুণ আহে তেনেহ'লে কেনেকুৱা অৱস্থা হ'ব, মানুহবিলাকৰ কেনেকুৱা অসুবিধা হৈছে। এইবিলাক দেখিছে, ঘৰত গোটেই পানী উঠি গৈছে। অকণমান আগলৈকেও যাওঁ, আগতো বহুত পানী বাঢ়িছে, কাৰণ ইয়াতে এটা প্ৰব্লেম হৈ আছে। কেনেকুৱা প্ৰব্লেম, ঘৰবিলাক এনেকুৱা ডুবি গৈছে এনেকৈ। চ' তথাপি আপোনালোকক অকণমান দেখাওঁ কোনপিনে বেছি বানপানী বাঢ়িছে। বলক, নয়াগাঁও অভাৰব্ৰিজৰ বাইপাছ ৰাস্তাটো ইটোও ভাঙি দিছে পানীয়ে, বাট কাম কৰা মানুহ আহি ঠিক কৰি দি আছে ৰাস্তাটো। এনেকুৱা লাহে লাহেকৈ গৈ আছে সকলোবোৰে। নয়াগাঁও মন্দিৰ যোৱা ব্ৰিজখনৰ কিছু এনেকুৱা ধৰণৰ চাইডে ভাঙি আছে, বাট শিলবিলাক আনি থৈছিল যদিও বান্ধাৰ টাইম নাপাল, পানীটো সোনকালে বাঢ়ি গ'ল। পানী ইমানে বাঢ়িছে, ক'ৰ পৰা এইবিলাক লেতেৰা বাঁহ চাহ আহি কেনে আটকি গৈছে। এই বাঁহখিনি চাফা কৰাত গাঁৱৰ মানুহখিনি লাগি আছে। ও মাই গড, কিমান পানী বাঢ়িছে। মন্দিৰৰ চাইডৰ পৰা নদীটো ইপিনে আহি গৈছে কাটি কেনে, গোটেই মন্দিৰটোৱে ভৰি গৈছে। বাপৰে বাপ, অ' মাই গড, ভগৱান চাওক, মন্দিৰটো গোটেই ডুবি গৈছে। কেনেকুৱা পানী সোমাইছে সেই নদীটোৰ পৰা। সিপিনে আছিল নদীটো, সেইটো চাইডত নদীটো, তাৰ পৰা পানী সোমাইছে। কেনেকুৱা পানী সোমাইছে চাওক, একদম বঙাইগাঁৱৰ অৱস্থা খুবেই বেয়া হৈ আছে। ইপিনে সেইখন গাঁৱতো পানী উঠিছে। সেইখন গাঁৱত আগতে পানী নুঠে, তথাপি এইবাৰ পানী উঠিছে। গাইজ, মই এতিয়া আছোঁ বঙাইগাঁও ৰোড, ইটো হয়, আৰু ইপিনে হয় গোৱালপাৰা যোৱা ৰোডটো। চ' এইখিনি জেগাতে মই আছোঁ, চৌতাকি বুলি কয়। আৰু এইবাৰ ইমান বানপানী হোৱাৰ মেইন কাৰণটো হৈছে কি জানেনে? এই কালভাৰবিলাক যে দিছে, দেখিছে নহয়, এই কালভাৰবিলাক এনেকুৱা মেইন নেশ্যনেল হাইৱেত বহুত কালভাৰ আছে। চ' ইয়াতে বহুত কালভাৰ দিছে, বাট এই কালভাৰখিনিৰ দ্বাৰা এই গাঁওখন যে দেখিছে, এই গাঁওখনত আগতে বানপানী নহৈছিল, কিন্তু এতিয়া বহুতেই বানপানী হৈছে। আৰু ইয়াৰ মেইন কাৰণটো হ'ল সিপিনে যোনটো ৰেল লাইন আছে, ৰেল লাইনত এনেকুৱা কালভাৰ কম আছে, যাৰ ফলত পানীখিনি ওলাই যাব পৰা নাই সিপিনে। আৰু তাৰ কাৰণে এই গাঁওখনত পানী বহুত ভৰ হৈ গৈছে। এইটো আপোনালোকে দেখক, কালভাৰটো এনেকুৱা গতিত বহুত কালভাৰ আছে। আৰু দাদাজনে মাছো মাৰি আছে ইয়াতে। দাদা, মাছ তাছ উঠছে নাই? উঠা নাই? ৰেল লাইনৰ সিপিনৰ যোনটো কালভাৰবিলাক আছে, সেই কালভাৰবিলাক যদি অলপমান ডাঙৰ হয় বা বেছিকৈ বনাই দিয়া হয়, তেনেহ'লে এই পানীটো ওলাই যোৱাত সুবিধা হ'ব। সিপিনে প্ৰব্লেমটো কেইজনমান দাদাৰ লগত কথা পতাৰ পিছতে মই গম পালোঁ। তো এই প্ৰব্লেমটোৰ চলিউশ্যন কি হ'ব কমেণ্ট কৰি জনাওক আপোনালোকে। বেছি টাইম নাই আৰু সেই দলংখন যায়, আৰু দুই পিনে এনেকুৱা পানী। তথাপি মই বৰষুণত অকণমান ওলাই আহিছোঁ, ৰাস্তাৰ বস্তুবিলাক দেখাব আপোনালোকক। আৰু সেই গাঁওবিলাকত যাব অলপ বেয়া লাগি আছে, কাৰণ সেই গাঁওবিলাকত হৈছে কি কেছটো, সেই গাঁওবিলাকত যাব অলপ বেয়া লাগি আছে, কাৰণ সেই গাঁওবিলাকত বহুত মানুহ অসুবিধা হৈ আছে। তো মই সেইবিলাক দেখাব অলপমান দুখ লাগি আছে, যিহেতু সহায় কৰিব নোৱাৰোঁ। গাইজ, এনেকুৱা বৰষুণত ভিজি ভিডিঅ' বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ। তো অলপমান ছাপৰ্ট কৰক, বেছি আৰু নালাগে, 1K হ'ব। তো আপোনালোকে পূৰা লাল বুটনটো দাবাই কেনে দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক। এখন গাঁও শেষ একদম। এইটো হ'ল নেশ্যনেল হাইৱেৰ কালভাৰ, আৰু এইটো হ'ল মন্দিৰ। গাঁওখনৰ লগতে মন্দিৰটোকো ডুবাই দিলে দেই, আৰু কি ক'ম। গাইজ, বেছি ভিজিব নোৱাৰি, বহুত ভিজিলোঁ, মাথাটো আৰু বেমাৰ হ'ব বেছি ভিজিব লাগিলে। আহি পালোঁ চালমাৰা, আহি কেনে চালমাৰাৰ স্কুলখন চাওক কেনেকুৱা অৱস্থা হৈছে। পানীয়ে ভয়ংকৰ ৰূপ ধৰিছে, চালমাৰাৰ স্কুলখন গোটেই ডুবি গৈছে। এনেকুৱা ভয়ংকৰ ৰূপ কেতিয়াও দেখা নাছিলোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টত, ইমান বানপানী। চব ঘৰ, ভাল ঘৰবিলাক, এনেকুৱা ভাল ঘৰবিলাকো ডুবি গৈছে। পেট্ৰল পাম্পটোও ডুবি গ'ল। পানীৰ স্পীড চাওক গাইজ, মই ইয়াত থিয় হ'ব পৰা নাই, অটুৱাই লৈ যাই আছে। তাত যাব মই চেষ্টা কৰিম অকণমান। চ' এনেকৈ আপোনালোকক আজিৰ পানীটো মই গোটেই দেখালোঁ, কিমান ডেঞ্জাৰ পানী বাঢ়িছে চাওক। লেভেলটো চেক কৰক গাইজ, কিমানখিনি পানী বাঢ়িছে। মেইন নেশ্যনেল হাইৱে মোৰ আঁঠুৰ কাষত পানী গৈছে।